নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আপোনালোকলৈ আজি আগবঢ়াইছোঁ এটা ছজিনা পাতৰ নতুন ৰেচিপি। ছজিনাৰ পাত সাধাৰণতে স্বাস্থ্যৰ কাৰণে বৰ উপকাৰী, বিশেষকৈ লিভাৰ আৰু প্ৰেছাৰ। ছজিনাৰ পাতে প্ৰেছাৰ কণ্ট্ৰলত ৰাখে। মই আপোনালোকক কেনেকৈ বনাই আজি তাকে দেখুৱাব খুজিছোঁ। হয়তো আপোনালোকে জানে যদিও মইনো কেনেকৈ খাওঁ তাকে আপোনালোকক দেখুৱাব খুজিছোঁ। প্ৰথমতে মই ছজিনাৰ পাতখিনি ভাল ধৰণে গুচাই ল'লোঁ। এতিয়া মই এখন পেনত সুদাকৈ এইখিনি ভাজি লওঁ। গুচোৱাৰ পাছত মই পাতখিনি ভাল ধৰণে ধুই লৈ এখন কেৰাহীত ভাজি লৈছোঁ। এইখিনি ভজা হৈ গৈছে, মই এতিয়া কাঢ়ি ল'ম। কেৰাহীত অকণমান তেল দি ইয়াতে মই এতিয়া আদা, নহৰু আৰু পিঁয়াজখিনি ভাজি ল'ম। এইখিনি ভজা প্ৰায় হৈছে। এতিয়া মই এইখিনি কাঢ়ি লৈ ছজিনা পাতখিনিৰ সৈতে মিক্সিত ভাল ধৰণে পিচি ল'ম। এতিয়া সেই একেখন কেৰাহীতে মই অকণমান মিঠাতেল দিছোঁ, কেইটামান গোটা জিৰা দিছোঁ, 3টা শুকান জলকীয়া। এয়া মই ভাল ধৰণে ভাজি ল'ম। ইয়াতে মই এতিয়া বিলাহীখিনি দি দিম। ইয়াত মই 2টা বিলাহী লৈছোঁ, আপোনালোকে নিজৰ সোৱাদ অনুসৰি ল'ব পাৰে। ইয়াত মই অকণমান হালধি দিলোঁ, মই আগতে দিয়া নাই, এতিয়া দি দিছোঁ। এইখিনি মই এতিয়া সিজালৈকে ভাজি ল'ম। বিলাহীখিনি গলি গৈছে, ইয়াতে এতিয়া মই বাতি লোৱা ছজিনাৰ পাতখিনি দি দিম। এতিয়া মই এইখিনি ভাল ধৰণে লৰাই দিম। মই ইয়াত অন্য মছলা ইউজ নকৰোঁ, কাৰণ ইয়াৰ দৰৱৰ যিটো গুণ সেইটো নাইকিয়া হৈ যাব। এতিয়া ইয়াত মই অকণমান কেঁচা মিঠাতেল দি দিম আৰু আমাৰ ছজিনা পাতৰ ভাজি ৰেডি। এয়া ছজিনা পাতৰ ভাজি গৰম ভাতৰ লগত খাই চাব।